Hello friends! পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰিয়ংকাৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বহু দিনৰ মূৰত মই আহি গৈছোঁ আপোনালোকৰ মাজলৈ আৰু মই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলোঁ, সেয়েহে মোৰ ভিডিঅ'বোৰ বহুত দেৰিকৈ আহি আছে। তো আজি ভাবিছোঁ মইনো দৈনিক কেনেকৈ দিনটো কটাওঁ সকলোখিনি আপোনালোকক দেখুৱাম। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ভিডিঅ' কৰি আছিলোঁ আৰু এইফালে ছাৰ আহি পালেহি। আৰু এইখন আমাৰ ডিপাৰ্টমেণ্টৰ মিনি গাৰ্ডেন। এই ডিপাৰ্টমেণ্টটোৰ লগত সংলগ্ন হ'বলৈ বৰ বেছিদিন হোৱা নাই, যদিও ডিপাৰ্টমেণ্টটো বৰ বেছিকৈয়ে ভাল লাগে। খুব ধুনীয়াকৈ ফটো আঁকি কিনে সজাই থোৱা আছে আৰু বৰ বেছিকৈ ভাল লগা কাৰণ হৈছে এইটো। ভোকে ভাগৰে এচিৰ বতাহ খাই খাই ক্লাছলৈ আহি ছাৰৰ বাবে অপেক্ষা কৰি আছোঁ। যিমানেই মই এই কোৰ্চটোৰ ভিতৰলৈ গৈ থাকিম, সিমানেই মোৰ ভিডিঅ'বোৰ আপডেট হৈ গৈ থাকিব বুলি মই ভাবোঁ। ঘৰলৈ আহি চিধা পাৰ্চেল খোলাত লাগি গ'লোহি। পাৰ্চেলটোত কি আছেনো চাওঁ আহকচোন। আৰু এয়া কলেজত পঢ়ি আহি আৰু পাৰ্চেলটোত কিতাপেই ওলাল। এইখন হৈছে মেজৰৰ কিতাপ। কোনোবাই যদি বটানী মেজৰ লয় তেতিয়াহ'লে 3rd ছেমিষ্টাৰত এইখন কিতাপ কিনিব লাগিব। খুব ভাল হয় কিতাপখন। মই ভাত পানী খাই ইমান শুলোঁ, শুই কেইটা বাজিছে মই গমেই নাপাওঁ। 6 বাজি গ'ল। মোক বায়ে মাতিছে বোলে মনসা পূজা চাবলৈ যোৱাৰ কথা আছিল, যাবি নেকি লগতে? মই ক'লো কিয় যাম ৰ। সেই বুলি তাড়াতাড়ি মই উঠিলোঁ, উঠি মুখ হাত ধুলোঁ। ইমানেই টোপনি বেছি হৈছে ন, মই মানে শুলে গমেই নাপাওঁ। পৃথিৱীতে এজনে মংগল গ্ৰহতে আছোঁ। তো এতিয়া বাৰ ওলোৱা হৈছেই আৰু মই এতিয়ালৈকে ওলোৱাই নাই। তো মই এতিয়া তাড়াতাড়ি ওলাই লওঁ আৰু মনসা পূজালৈ যাম। যিহেতু আপোনালোকক আমাৰ শুৱালকুছিৰ মনসা পূজাখন দেখুৱাম, তেন্তে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া পূজা আহি পাই গ'লোহি। আৰু এইফালে পূজাত মানুহৰ ভিৰ চাওক।
এইখন হৈছে মন্দিৰৰ মুখ্য দুৱাৰ। এইফালে কিছু ষ্টেচনাৰী আৰু মিঠাইৰ দোকান বহিছে। ল'বলৈ বহুতেই মন গৈছিল, কিন্তু বয়সটোৰ কথা ভাবি বাদ দি দিলোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰ আহি পাওঁতে আমাৰ 10:30 বাজি গ'ল। ঘৰৰ পৰা ফোন কৰি আমাৰ গোটেইকেইজনীকে বহুত গালি দিলে। এতিয়া ভাত পানী খাই শুগৈ। আজিলৈ আছিল ইমানেই। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টি চাই ভাল পাব আৰু মোক আগৰ নিচিনাকৈ মৰম আৰু ছাপোৰ্ট কৰি আগবঢ়াই লৈ যাই থাকিব। মোৰ এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।